নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ এতিয়া বৰ্তমান যোৰহাট। এয়া আমাৰ লগৰবোৰ বহি আছে, দেখিছে আপোনালোকে। যোৰহাট গৈ আছোঁ মানে আমাৰ আজি যোৰহাটত খেল আছে। খেলখন আপোনালোক লাষ্টলৈ দেখুৱাম বাৰু। আজি আমি এতিয়া যিখন বাছত আহি আছোঁ নাই, সেই বাছখন আজি মানে বাৰ্থডে, মানে এবছৰ হ'ব কিনা। তাকে মালিকজন আহিলে, মালিকজন আহি ক'লে যেন আজি বাছখনৰ এবছৰ হ'ব আৰু কেক কটা হ'ব। আৰু তাতে আমি কেক চেক খাই মেলি আৰু এতিয়া যোৰহাট বাহানা কলেজ গৈ আছোঁ। আৰু এয়া আহি ৰখিলোহি। এতিয়া বাছ চেঞ্জ কৰিব লাগিব আৰু বাছখন। আমি যিখন বাছত আহিছিলোঁ সেইখন বাছ নাযায়গৈ, মানে বাহানা কলেজ এইখন যাব। আৰু এইখনে আজি বাৰ্থডে, কেক কাটিব। আৰু সেইটো লগৰটো প্ৰথমবাৰৰ বাবে এনেকৈ বাছৰ জন্মদিন পতা দেখিছোঁ, ভাল লাগিছে। আৰু আজি বাৰ্থডে হয় আমাৰ বাছখন। এখন এবছৰ হৈছে পুৰা। আজি বাছখন এবছৰ হৈছে। আপোনাৰ নতুন বাছৰ প্ৰথম এবছৰ। বাবলা দা মেইন মানুহ, কেক কাটক। মেইন দায়িত্ব ভালে কৰিছে। মিঠাই মিঠাই
এতিয়া আমি আকৌ বাহানা কলেজলৈ যিখন বাছ যাব সেইখন বাছত এতিয়া উঠিলোঁ আৰু অলপ দেৰি পিছতে আমি গৈ বাহানা কলেজত উপস্থিত হ'মগৈ আৰু বৰ্তমান আমি বাহানা কলেজৰ সন্মুখ পালোহি। সেইখন বাহানা কলেজৰ গেট হয়। তাৰপিছত এতিয়া আমি অকণমান দেৰি ওলাই যাম আৰু এতিয়া বৰ্তমান আমি আছোঁ যোৰহাট টাউনত। টাউনখন এপাক ঘূৰি যাওঁ বুলি ভাবিলোঁ আৰু টাউনখন ওপৰৰ পৰা এপাক দেখুৱাম আৰু ওপৰত যিটো উঠিম চিৰিটো ইমান ভাল নহয় মানে তথাপি আৰু দেখুৱাম আৰু আপোনালোকক। ভিডিঅ'টো ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক এটা লগত কমেণ্ট। যোৰহাট টাউনখন ওপৰৰ পৰা চাবলৈ কেনেকুৱা, মই চাই আছোঁ বাৰু, আপোনালোকে চাওকচোন বাৰু কেনেকুৱা লাগিছে। আন্ধাৰ হৈ গৈছে মানে ওপৰতো বহুত লেতেৰা কৰি থৈছে, কিবা কিবি খাই দেখিছেনে সেইবোৰ। এইখন যোৰহাট টাউনখন। আৰু ইয়াত বেয়া বস্তু খোৱা সেই বটলবোৰ পৰি আছে। এতিয়া আমি স্পাইল পটেটো খাবলৈ আহি গ'লোঁ। এয়া এটাত 90 টকাকৈ লৈছে। এটাকে কিনিলোঁ আৰু গোটেইকেইটা ভাগ কৰি খালোঁ। এইটো বনাই আছে দেখিছেনে সেইটো কেনেকৈ বনাইছে। এয়া খালোঁ, খাই বৈ আকৌ ৰুমলৈ যাম এতিয়া। ৰুমত গৈ আৰু ৰাতিটো কটাই আকৌ কালি ৰাতিপুৱাহে লগ পাম আৰু বাই বাই। ৰাতিপুৱা শুই উঠি আকৌ কিবা এটা খাবলৈ বুলি এখন হোটেললৈ আহিলোঁ। হোটেলত আহি এয়া বহিছোঁহি আৰু কিবা এটা খাম আৰু এতিয়া খাই বৈ আকৌ খেলৰ জেগালৈ যাম। খেলৰ জেগাত গৈ ভিডিঅ'বোৰ দেখুৱাম বাৰু আপোনালোকক। ভিডিঅ'বোৰ চাব। ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ যে আমাৰো খেল আছিলে যেন, সেইবাবে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এইটো একুৰিয়াম ইমান ধুনীয়াকৈ থৈছে। হোটেল বুলি নকয়, মানুহৰ ঘৰ বুলি ক'ব আৰু ইমান ধুনীয়াকৈ সজাইছে। এতিয়া বৰ্তমান আমি খেলৰ জেগাত আছোঁহি। এই দেখিছে কেণ্ডিডেট আহিছে, বহুত কেণ্ডিডেট হৈছে। খেল চাব আৰু এতিয়া এইখন ষ্টেজ।
50 পেকেট